Hi everyone, this is Trishna. Welcome to my another blog. এতিয়া বাজিছে ৰাতিপুৱা 3:30 আৰু আজি আমি দুই এফালে যাবলৈ ওলাইছো। কলৈ যাওঁ ভিডিওটো শেষলৈকে চাই থাকক। এই প্ৰাঞ্জল উঠিলে আৰু আমি লৰালৰিকে গা ধুই পিনে ওলাই আহিলো আৰু চাওচোন ৰাস্তাত এটাও মানুহ নাছিলে কাৰণ ইমান ঠাণ্ডা পৰিছিল আৰু সেই তেতিয়া ৰাতিপুৱা প্ৰায় 3:30 বজাত বন্ধ থাকিব আৰু ইয়াৰ ৰেল লাইন পৰি আছিল। আমি ট্ৰেইনো অহা দেখি পালো আৰু আপোনালোকে গম পাইছে চাগে আমি কলৈ আহিছো। হয়, আমি মা কামাখ্যা মাক দৰ্শন কৰিবলৈ আহিছো। বহুত দিনৰ পৰা আশা এটা বহি আছিল যে আমি দুই মা কামাখ্যা মাক দৰ্শন কৰিবলৈ আহিম, মানে ভিতৰৰ ভাগ দৰ্শন কৰিবলৈ আহিম। আৰু ফাইনেলি আমি আজি আহিলো। প্ৰায় 4টামান বজাত আমি মন্দিৰ পালোহি। অলপ বতাহ মাৰি আছিলে, সেইকাৰণে আমাৰ খুব ঠাণ্ডা লাগিছিলে। প্ৰাঞ্জল বোলে ছুপাৰ এক্সাইটেড হৈ আছিলে কাৰণ এইটো বোলে তেওঁৰ ফাৰ্ষ্ট টাইম আছিলে। আৰু আমি আহি লাইন ধৰালৈকে জেনেৰেল লাইনত বোলে প্ৰায় 1000মান মানুহ হৈছিলে আৰু এইটো আমাৰ VIP লাইন। VIP লাইনতো আমাৰ আগত প্ৰায় 200মান মানুহ আছিলে। আৰু আমি অলপমান সময় লাইন পাতিয়ে বহি দিছিলোঁ কাৰণ আমাৰ টোপনি লাগি আছিলে। আৰু প্ৰায় 5টামান বজাত মন্দিৰৰ মেইন দুৱাৰখন খুলি দিছিলে আৰু মানুহবোৰ এজন এজনকৈ ভিতৰলৈ সোমাই গ'ল। আমিও অলপমান ফুল আৰু প্ৰসাদ কিনি ল'লোঁ মাক অৰ্পণ কৰিবৰ বাবে। এয়া মন্দিৰৰ ভিতৰ ভাগ। আমি এখন এখনকৈ 3খন দুৱাৰ পাৰ হ'ব লাগিব। অলৰেডি আমি এখন দুৱাৰ পাৰ হৈ আহিলোঁ আৰু এতিয়া বাকী দুখন পাৰ হ'বলৈ বা যাবলৈ কাৰণে আমি টিকেট ল'ব লাগিব। টিকেটৰ কাৰণে লাইন পাতি আছোঁ। প্ৰথমবাৰ বোলে 200 মানুহকহে টিকট দিব। আৰু এই যে দেখিছে বান্দৰ দুটাত খুব ধুনীয়াকৈ শুই আছে। মন্দিৰৰ ভিতৰ ভাগতো খুব ঠাণ্ডা আছিলে কাৰণ বতাহ দি আছিলে সেইখিনি সময়ত আৰু বহিবৰ কাৰণে বিশেষ তেনেকুৱা ঠাই নাছিলে। ফ্ল'ৰতে বহিব লগা হৈছিলে আমি। সেইকাৰণে ঠাণ্ডাটো বেছি অনুভৱ কৰিছিলোঁ আৰু সেইখিনি সময়ত মানুহৰ খুব গেটাৰিং হৈছিলে। আমি যিখিনি জেগাতে আহি ৰখিছিলোঁ সেইখিনি জেগাতে আমি পোহৰ কৰি দিছিলোঁ। না আমি একোজ আগলৈ গৈছিলোঁ না একোজ পাছলৈ গৈছিলোঁ। আৰু সেইজনী হৈছোঁ মই, কাৰণ মোৰ থিয় হৈ আমনি লাগিছিলে। তেতিয়া প্ৰাঞ্জলক ক'লোঁ যে লোৱাচোন মোবাইলটো, দুটামান ভিডিঅ' ক্লিপ তুমিও কৰা, মইনো আৰু কিমান ভিডিঅ' কৰি ৰাখিম। আৰু আমাৰ দুইজনৰে মনটো খুব ভাল লাগি আছে কাৰণ আজিৰ দিনটো আমি আৰম্ভণি কৰিম কামাখ্যা মন্দিৰৰ পৰা। সেইকাৰণে মনটো খুব পজিটিভ হৈ আছে। আৰু বহু সময় লাইন পতাৰ পিছত আমি এটাহে টিকট পাইছিলোঁ আৰু আনটো টিকট কিবাকৈ মেনেজ কৰি আমি ভিতৰলৈ সোমাই গ'লোঁ আৰু ৱেইটিং ৰুমতে আমি বহি আছোঁ। এণ্ড ফাইনেলি আমি 2 নম্বৰখন দুৱাৰো পাৰ কৰি আমি ভিতৰলৈ আহিলোঁ। বহুত মানুহ আছিলে আৰু বিশেষকৈ তাত বহিবলৈ জেগা নাছিলে। আমাৰ সোঁফালে আৰু বাওঁফালে দুটা চাইডে মানুহ আছিলে আৰু প্ৰাঞ্জল বহি ব'ৰ হৈ গৈছিলে। আৰু ইয়াৰ চাওঁ ৰেলিঙতে তবলা বজোৱা ষ্টাৰ্ট কৰি দিছে। এইটো আমাৰ দুইজনৰ কাৰণে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আছিলে। বহুতখিনি কথা আমি জনাও নাছিলোঁ। সেইকাৰণে আমাৰ অলপ দিগদাৰী হৈছিলে প্ৰথম সোমাই যাওঁতে। মানে লাইনটো চিনি পোৱা নাছিলোঁ, কোনটো লাইন বা VIP লাইন, কোনটো জেনেৰেল লাইন। তেনেকৈ অলপ অসুবিধা পাইছিলোঁ আমি। আৰু আমাৰ কোনোবা নতুন দুজন বন্ধু লগ পাইছে আৰু লুডু খেলা আৰম্ভ কৰি দিলে। আৰু তেওঁ কোৱা মতে তেওঁ বোলে জিকিও আছিল। বহুত কষ্ট, অপেক্ষা আৰু ধৈৰ্যৰ ফলত ফাইনেলি আমি কামাখ্যা মাৰ ভিতৰ ভাগ দৰ্শন কৰিবলৈ পালোঁ। আৰু ওলাই আহি আমি বাহিৰতে ধূপ চাকি জ্বলাই ল'লোঁ আৰু প্ৰাঞ্জলে নাৰিকল এটাও ফালি ল'লে। আৰু পূজাখিনি কৰি হোৱাৰ পিছত আমি তাতে বিশেষ দেৰি কৰা নাছিলোঁ, বিশেষকৈ ফটো উঠা নাছিলোঁ কাৰণ আমাৰ খুব ভোকো লাগিছিলে আৰু ভাগৰো লাগিছিলে। সেইকাৰণে আমি সোনকালে ঘৰলৈ আহিছিলোঁ আৰু তাতে অলপমান ফল কিনি খাই লৈছিলোঁ। ভিডিঅ'টো ইমানেই আছিলে। কেনে পালে জনাব। যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।